ওপৰত মহাধাৰ্মিক ৰাজা তেওঁ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু সৃষ্টি ৰক্ষা কৰিব পাৰিব হয় প্ৰভু কিন্তু কেনেকৈ নাৰায়ণ জীৱ-জন্তুবোৰ কেনেকৈ ৰাখিব লাগে সেইবিলাক যাতে ভয় কৰা হয় তাৰ ব্যৱস্থা কৰিব পাৰিলেই সৃষ্টি ৰক্ষা কৰা হ'ব ময়ো তাকেই পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগে কেৱল সময়ত বুদ্ধি ভাৰসা দি থাকিব এই বাৰ্তা এতিয়া আপুনি সমাজত প্ৰভু লীলা সদায় সমভাগী হৈ যাব এই দেশী নাৰদ পুৰুষ শ্ৰীচৰণতে জনাই প্ৰণিপাত দাসেৰে মাৰিছো বিদায় ঈশ্বৰী